এইটো লৈ বেজিছো দেই। তো গুড মৰ্নিং গাইজ, মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ সকলোকে। তো আজি মই পাৰ্ট 1টোতো আপোনালোকে চালে, চ' পাৰ্ট 2 আজি আহিব মানে ইণ্টাৰভিউ টাইপৰ আৰু। তো বুদ্ধিমান দাদাৰ অলপ মনৰ কথা সুধিলোঁ আৰু অলপ লাইফৰ বিষয়ে। চ' সুধিলোঁ আৰু তো কেনেকুৱা লাগে জনাব, তো চাওক বলক। তো আমি ৰাতিপুৱাই আহিলোঁ 9টা-10টা মানত পালোঁ চাগে, 9টা মানত আহি পালোঁ ইয়াত বৰডুবি, তিনিচুকীয়া বৰডুবি। চ' বুদ্ধিমান দাদাক মানে লগ কৰিব আহিছিলোঁ, স্পেচিয়েলি তাৰ কাৰণে আহিছিলোঁ। চ' চাহ খালোঁ আৰু চাহ তাহ খাই আৰু অলপ ওলালোঁ, মাংস আনিলোঁ, এতিয়া ভাত খাওঁ, চবেই আছে। চ' কেইটামান সুধিম আৰু কৈছে দেই। নৰ্মেলি মই লোকৰ পডকাষ্টত লোকক কুৱেশ্যন হ'লোঁ আজি সুধিছে আৰু অলপ গম পাইছে নাই? ইয়াত একদম পিছফালে নহয় পুৰা মানুহ আছে ইয়াত না, একদম ফোনটো চাওক, আপুনি চব বেকগ্ৰাউণ্ডত দেখাই দিছোঁ। এইটো খৰচ চলাচোন, প্ৰেছাৰ বাঢ়ি গৈছে ইয়াত, প্ৰেছাৰ। আপুনি সদায় বেলেগৰ কাম এইটো চাওক, বেকগ্ৰাউণ্ডত ইফালে আছে, এইটো এটা আছে, এইটো এটা আছে, ইহঁতক চাই পিনে একদম ভয় লাগি গৈছে। সেইটো হাঁহি আছে, সিটো পক্কা ইনচাল্ট মাৰিব পাছতকে। চলো ষ্টাৰ্ট কৰোঁ। তো আমাৰ গোটেই মানে মোৰ ছাবস্ক্ৰাইবাৰবোৰ জানে মানে অলমষ্ট 1K কমপ্লিট হ'ল। চ' আপোনাৰ কেনেকুৱা লাগিছে 1K কমপ্লিট হ'লে? একচুৱেলি মই ভবা নাছিলোঁ ন ইমান জল্দি কাইণ্ড অফ হৈ যাব বুলি। মই ভাবিছিলোঁ যে কি অলপ টাইম লাগিব বুলি। ৰিচেণ্টলি মই মানে কি বুলি কয়, যেতিয়া লকডাউন হৈছিলে তেতিয়া মই ষ্টাৰ্ট কৰিলোঁ। মই ৰেণ্ডমলি এনে এটা ভিডিঅ' বনাইছিলোঁ, কোৱাৰেণ্টাইন ব্লগ বুলি ন। তাৰপিছত এইটো ব্লগটো পুৰা পপুলাৰ হৈ গ'ল। মই ভাবিছিলোঁ যে কি লাইক নৰ্মেল চাই এটা ৰেছপঞ্চ এটা আহিব, এনে ফানৰ কাৰণে মই বনাই দিলোঁ, ঠিক আছে। তাৰপিছত মই চালোঁ যে কিন্তু তাত ধুনীয়া ৰেছপঞ্চ আহিলে, ঠিক আছে। তাৰপিছত মোৰ কেইটামান লগৰ আছিলে যোনে মোক ক'লে যে কি একচুৱেলি মোক কণ্টিনিউ কৰিব লাগে, মানে মাজত বনাই ল'ব লাগে বুলি। তাৰপিছত মই একদম বহি আছিলোঁ এনেই, মই পুৰা ফ্ৰী হৈ আছিলোঁ। তাৰপিছত মই ভাবিছিলোঁ কিবা কৰোঁ মানে লাইক কাইণ্ড অফ নিজৰ পেশ্যনৰ কাৰণে কিবা কৰোঁ ন। তো মই ভাবিছিলোঁ মোৰ ওচৰত একদম কি বুলি কয় কেমেৰা চেমেৰা একো নাই বুলি। তো মই ভাবিছিলোঁ যে কি কৰিম মানে এতিয়া, ঠিক আছে। কাৰণ মোৰ GoPro এটা আছিলে বাছ, কিন্তু GoProটো অলপ বেয়া হৈ গৈছিলে মানে। বাট মই বোলো ঠিক আছে যেনেকুৱা আছে যি হ'ব দেখা যাব বুলি। তো মই জাষ্ট ওলাই গ'লোঁ এণ্ড GoPro দি ভিডিঅ'জ বনোৱা ষ্টাৰ্ট কৰিলোঁ। একদম পুৰা ভিডিঅ'জ বনাইছোঁ, যি টি ভিডিঅ'জ বনাইছোঁ, লাইক কাইণ্ড অফ বহুত লেতেৰা ভিডিঅ'জ বনালোঁ, ঠিক আছে। তাৰপিছত কাইণ্ড অফ মই এনেকুৱা হ'ল যে কি আমাৰ মানে ফেয়াৰৱেল নহ'ল কলেজৰ, ঠিক আছে। তাৰপিছত মোৰ কেইটামান লগৰ লগত বহুত ভাল বণ্ডিং আছিলে। তো সিহঁতৰ কাৰণে মই স্পেচিয়েল ভিডিঅ'জ বনাব বিচাৰিছিলোঁ, ঠিক আছে, আৰু মোৰ চেনেলত আপলোড কৰিব বিচাৰিছিলোঁ। তো মই কমচে কম অলমষ্ট লাইক 5টা নে 6টা এপিছ'ড বনালোঁ। তাৰপিছত মোক লাইক ভিডিঅ' বনোৱাৰ লাইক যোনটো পেশ্যন আছিলে সেইটো বেছি ভাল লগা হৈ গ'ল মানে। লাইক মই পুৰা ভিডিঅ'জ বনাই ভাল পালোঁ, ৰেগুলাৰ হৈ গৈছোঁ। তাৰপিছত আৰু একদম বনাই গৈ থাকিলোঁ। তাৰপিছত মোক চবতছে ভাল লাগিলে যোনটো মই ব্লগ বনালোঁ, এইটো হ'ল আত্মনিৰ্ভৰ ব্লগ বুলি। লাইক নেজানো চবে বুজি পালে নে নাই বা চবে ভাল পালে নে নাপায়, বাট এইটো ব্লগটো যোনটো আছিলে এইটো মানে একদম টাৰ্ণিং পইণ্ট আছিলে মোৰ, মানে পুৰা ফান কৰি পিনে বনালোঁ। তাৰপিছত মই ভাবিলোঁ যে এনেকুৱা কনচেপচুৱেল ভিডিঅ'জ বনাব পাৰোঁ, মানে আপুনি নিজে এনজয় কৰি বনাইছে? নিজে এনজয় কৰি বনাইছোঁ। তাৰপিছত মই একদম পুৰা ভাল লগা ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। তাৰপিছত মই এনেই ডন বস্কো যাবলৈ এটা মানে কিবা কামৰ আছিলে মোৰ, মানে মোৰ যোনটো মামা আছিলে, মামাই মোক পঠিয়াইছিলে ডন বস্কো। তো মই গ'লোঁ ডন বস্কোত গৈ পিনে মই পুৰা ইম'চনেল হৈ গ'লোঁ, ঠিক আছে। মই ভাবা নাছিলোঁ যে মই ব্লগ বনাম বুলি, বাট এনেই ৰেণ্ডমলি মই কেমেৰা বনালোঁ। তাৰপিছত আৰু মই নিজৰ কাহানী ষ্টাৰ্ট কৰিলোঁ তাত, ঠিক আছে। এনেকৈ কোৱাৰ পিছত তাৰপিছত মই যেনেকৈ ঘৰত পালোঁ, তাৰপিছত মই যেতিয়া এডিটিং কৰিলোঁ ভিডিঅ'টো, ইমান বঢ়িয়া লাগিলে মোক। মই বোলো ভাই যি হ'ব দেখা যাব। তাৰ চাউণ্ড কোৱালিটি বহুত লেগ আছিলে, ক'ৰবাত আৱাজ শুনি পোৱা নাছিলে, ঠিক আছে। মই বোলো ভাই এইটো আপলোড দিলোঁ, মই নিজৰ কাৰণে আপলোড দিছিলোঁ, ঠিক আছে ভিডিঅ'টো। তাৰপিছত মই যেনেকৈ ৰাতিত চাইছোঁ, ৰাতিত ইটছ লাইক কি মোক মানে ভণ্টিয়ে কৈছে, মানে মোৰ ভণ্টি নহয় ভতিজী হয় ৰাণীয়ে কৈছে কি ডন বস্কো পুৰা ফেমাছ হৈ গৈছে বোলে, তাৰ মানে লগৰকেইটা চবেই শ্বেয়াৰ কৰি আছে বুলি। তাৰপিছত ঘপককৈ চাইছোঁ, মই চাইছোঁ ভাই 1 ঘণ্টাৰ ভিতৰত অলমষ্ট লাইক 300 মান তাৰ ভিউজ আহি গৈছে। এণ্ড আই ৱাজ লাইক কেনেকুৱা হৈ গৈছে এইটো, ঠিক আছে। তো মই বোলো ঠিক আছে। তাৰপিছত ছাবস্ক্ৰাইবাৰ্ছ আছিলে, ঠিক আছে। মোৰ আছিলে 350 মান ছাবস্ক্ৰাইবাৰ্ছ, ঠিক আছে। নেক্সট ডে উঠিলোঁ, তাৰপিছত সন্ধিয়া চাইছোঁ মই অলমষ্ট মোৰ 500+ ছাবস্ক্ৰাইবাৰ্ছ হৈ গৈছে, অলমষ্ট লাইক অকল 4-5 মান বাকী আছিলে নেক্সট ডে, ঠিক আছে। তাৰপিছত 2-3 দিনৰ পিছত এইটো পুৰা 500 ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল। তাৰপিছত মোক ভাবিলোঁ যে কি কাইণ্ড অফ মোক এটা ভিডিঅ'জ বনাব লাগে, মানে কাইণ্ড অফ এটা এনেই এটা কি আহিলে মটিভেশ্যন এটা আহিলে। আগত মই ভিডিঅ'জ বনাইছিলোঁ, বাট ছাবস্ক্ৰাইবাৰ্ছ এনেকুৱা নাহিছিলে মানে। নৰ্মেলি এনেকুৱা হয় ন কি যেতিয়া আমি একচুৱেলি নাম্বাৰ্ছ মেটাৰ কৰে, বাট যেতিয়া নাম্বাৰ্ছত বেছি ধ্যান দিয়া ষ্টাৰ্ট হৈ যায় তেতিয়া ডিম'টিভেশ্যন বেছি হয়। মানে মাজততো এনেকুৱা লাগিব যে কি মই ভিডিঅ'জ নবনাওঁ, কি হৈছে, কিমান চাবলৈ অহা নাই বুলি ন। তো এনেকুৱা বহুত কিবা কিবি ফিলিং আহিছিলে মোক। মই বোলো ঠিক আছে এৰি দিম বুলি মাজত অলমষ্ট মই এৰি দিছিলোঁ। বাট লকডাউনত ভাবিছিলোঁ যে কি যিমান দিন লকডাউন চলিব তেতিয়াহ'লে মই ভিডিঅ'জ বনাই থাকিম, ঠিক আছে। বাট যেতিয়া ডন বস্কো ভিডিঅ'টো বনালোঁ, মই ভাবিলোঁ যে কি না নাম্বাৰ্ছ একচুৱেলি মেটাৰ নকৰে, কেতিয়াবা নহ'লে কেতিয়াবা নাম্বাৰ্ছ নিজে আহি যাব। তাৰপিছত
ভিডিঅ'জ মই ধীৰে ধীৰে কিবা কিবি কনচেপ্টত বনাই গৈ থাকিলোঁ ঠিক আছে তাৰপিছত ৰিচেণ্টলি মই পৰিণীতা বাৰ লগত এইটো গৈছিলোঁ কি নাম আছিল টিপাম গৈছিলোঁ এণ্ড টিপাম ৱাজ লাইক কাইণ্ড অফ গুড ব্লগ যোনটো মোক ভাল লাগিলে লাইক চিনেমেটিক্স এণ্ড এইটোৰ ওপৰত মই ইমান জাষ্টিছ নকৰিলোঁ বাট ব্লগটো ভাল আছিলে মানে মোক ভাল লাগিলে ব্লগটো ন তাৰপিছত আমি গ'লোঁ ব্লগ আপলোড কৰিলোঁ এইটো বহুত ধুনীয়া ৰেছপন্স পালোঁ তাৰপিছত আকৌ আমি গৈছিলোঁ কোনটো নাম আছিলে এইটো ডেম গৈছিলোঁ আমি ডেমটোতো বুম ৰেছপন্স আহিলে ঠিক আছে লাইক আমাৰ কাৰণে এটা লাইক 1K প্লাছ ছাবস্ক্ৰাইবাৰ মানে ভিউজ মানে কিমান বেছি হয় ৰাইট তুমি চাইছা তোমাৰো 1K একচুৱেলি তোমাৰ বেছি আছে তাত ভিউজ ঠিক আছে তো এইটো বহুত মেটাৰ কৰে মানে তো ধীৰে ধীৰে গৈ পিনে এতিয়া মটিভেশ্যন আহি গৈ আছে এতিয়া কণ্টিনিউ কৰি গৈ থাকিম বাট মই নাজানো কিমান দূৰলৈকে লৈ যায় এণ্ড ইয়া মই নৰ্মেলি ছাপ'জ মই ব্লগিঙৰ কাৰণে বেছি টাইম নাপালোঁ মই পডকাষ্ট কৰিম মানে লাইক মোক পডকাষ্ট আইডিয়াটো বহুত ভাল লাগে তো মষ্ট প্ৰবলি মই পডকাষ্ট পক্কা কৰিয়ে থাকিম আৰু বাকী ট্ৰেভেল ব্লগছ আহিব ফিউচাৰত লাইফ ষ্টাইল অলপ চলপ যেতিয়া টাইম পায় তো এইটোৱে আৰু তো আপুনি নিজৰ বিষয়ে অলপ মানে ক'ত পঢ়িছিলে ক'ৰ পৰা আচ্ছা ক'ত গ'ল মানে আচ্ছা লাইক যোনে যোনে মোৰ ব্লগ চাইছে সিহঁতে মই অলমষ্ট পুৰা ধুনীয়াকৈ কৈ দিছিলোঁ যোনটো মানে মোৰ এটা কি বুলি কয় মেডেলছৰ যোনটো ব্লগ আছিলে তাত মই নিজৰ স্কুলছৰ বিষয়ে এইটো কি বুলি কয় চব কৈছোঁ মানে স্কুলছৰ কৈছোঁ কলেজৰ কৈছোঁ চব কৈছোঁ ন তো এয়া মই লাইক ডন বস্কোত মই এইটো কৰিলোঁ স্কুলিং কৰিলোঁ চবতছে আগতে আমাৰ চেণ্ট মেৰিছত গ'লোঁ মই ঠিক আছে চেণ্ট মেৰিছত মই 4 বছৰ পঢ়িলোঁ তাৰপিছত তাৰ পৰা মই ডন বস্কো গ'লোঁ ডন বস্কোৰ পাছত মই 11-12 কৰিলোঁ DPS ডিগবৈৰ পৰা তাৰপিছত মোৰ লাকিলি JEE ক্লিয়াৰ হৈ গ'ল আৰু JEE ক্লিয়াৰ হোৱাৰ পিছত মই পাই গ'লোঁ জলন্ধৰ তো মই গুচি গ'লোঁ NIT জলন্ধৰ পঞ্জাৱ মানে জলন্ধৰ কৰি কিছুমানে বুজি নাপায় এক্সেক্টলি তো 4 বছৰ মই বহুত এনজয় কৰিলোঁ কেতিয়াও ভবা নাছিলোঁ যে মই ইউটিউব ষ্টাৰ্ট কৰিম বুলি ইউটিউব মই বহুত ৰেণ্ডমলি ষ্টাৰ্ট কৰিলোঁ কাইণ্ড অফ তেতিয়া মই এইটো আছিলোঁ বহুত স্পৰ্টি আছিলোঁ ন মই পূৰা একদম এডভেঞ্চাৰ কৰি ভাল পাইছোঁ তো এদিন মই এনেই লাইক ইউটিউব চাৰ্ভ কৰি আছিলোঁ তাত চালোঁ যে কি মানুহ এতিয়া পাৰ্কৰ কৰি আছে পাৰ্কৰ ইজ কাইণ্ড অফ পূৰা একশ্যন লাইক ৰানিং বানিং কিবা কিবি থাকে তাত ঠিক আছে তো এনেকুৱা আছিলে তো মই ভাবিলোঁ যে কি লেটছ ট্ৰাই দিছ লাইক মই এনেই ভাবিলোঁ লেটছ ট্ৰাই দিছ ঠিক আছে তাৰপিছত মই এটা মানে কেইটামান মোৰ লগৰ আছিলে সিহঁতি মানে ফটোগ্ৰাফি ক্লাবত আছিলে তো সিহঁতক মাতিলোঁ মই কথা চথা পাতিলোঁ বহুত ভাল লগৰ আছিলে মোৰ তো আমি 4জনে এইটো ষ্টাৰ্ট কৰিলোঁ আৰু যেতিয়া এইটো ষ্টাৰ্ট দিলোঁ ফাৰ্ষ্ট যোনটো ভিডিঅ' আছিলে আমাৰ এইটো ইমান বুম ছাকচেছ পালোঁ যে কি মানে কি কৰিবি লাইক অলমষ্ট 2 ডেজৰ ভিতৰত 2K ভিউজ আছিলে আৰু ছাবস্ক্ৰাইবাৰ্ছ অলমষ্ট লাইক 400+ আছিলে ঠিক আছে তো আমি ভাবিলোঁ যে ঠিক আছে কণ্টিনিউ কৰিম যেতিয়ালৈকে চলি থাকে তো আমি কণ্টিনিউ কৰা ষ্টাৰ্ট কৰি থাকিলোঁ বাট তাত প্ৰব্লেম এনেকুৱা হৈছে কি আমাৰ যোনটো কনচেপ্ট আছিলে কনচেপ্ট ছেমেই আছিলে মানে বাছ জেগা লোকেশ্যন বেলেগ আছিলে ঠিক আছে তো ভাবিলোঁ যে একো ক্ৰিয়েটিভ হোৱা নাই মানে আমি ইমান ক্ৰিয়েটিভ কৰিব নোৱাৰিলোঁ তাত তো লাহে লাহে গৈ পিনে এইটো এৰি গ'ল তাৰপিছত তেতিয়াও মই মানে মোৰ যোনটো গ্ৰ' হৈছিলে কিন্তু গ্ৰ' হৈছিলে ইনফেক্ট লাইক এইটো 1K ছাবস্ক্ৰাইবাৰ্ছ বহুত আগত হৈ গৈছে এতিয়াতো লাইক ধুনীয়াকৈ আছে তাৰ লাইক অলমষ্ট ভিউজ কিমান হৈ গৈছে 100K প্লাছ ভিউজ আছে তাৰ যোনটো আমি মানে NIT J বুলি এটা মানে টুৰৰ ভিডিঅ' বনাইছিলোঁ এইটোত অলমষ্ট 87K মান আমাৰ ভিউজ আছে তাত ঠিক আছে তো বহুত ধুনীয়া এইটো ৰেছপন্স পালোঁ তাত আমি তো মোৰ যোনটো টিমমেট আছিলে তো টিমমেটৰ নহয় যেতিয়া আমি এনেকুৱা প্ৰচেছত আছিলোঁ তো সি মোক এটা মুম্বাইকাৰ নিখিল বুলি এটা ভিডিঅ' এটা দেখালে মই ভ্লগৰ কথা একোৱে নাজানো এটা ঠিক আছে ভ্লগ ইজ কাইণ্ড অফ একোৱে নহয় এতিয়া মই ভ্লগ বুলি যে কিবা এক্সিষ্ট কৰে একোৱে নাজানো ব্লগ জানিছিলোঁ ব্লগ মানে যোনটো ব্লগ বুলি কয় বি যোনটো হয় ভিটো নাজানিছিলোঁ তো ব্লগ মানে নৰ্মেলি মানুহ ট্ৰেভেল কৰে ফটোজ আপলোড কৰে তাৰ বিষয়ে লিখে ঠিক আছে নৰ্মেলি লিখাটো জানিছিলোঁ বাট ভিডিঅ' লগিং বুলি এইটো মই কেতিয়াও জনা নাছিলোঁ তো সি মোক ইণ্ট্ৰডিউচ কৰালে মুম্বাইকাৰ নিখিল তো মুম্বাইকাৰ নিখিলৰ যোনটো মই ফাৰ্ষ্ট ভিডিঅ' চালোঁ এইটো আছিলে মটৰ ব্লগিং না কাইণ্ড অফ মটৰ ব্লগিং তেতিয়া বহুত ফেমাছ হৈছিলে লাইক সিয়ে ফেমাছ কৰিছে একচুৱেলি না ব্লগিং যোনটো কালচাৰ হয় সিয়ে ফেমাছ কৰিছে তো যেতিয়া তাৰ ভিডিঅ'টো চালোঁ এনেকুৱা লাগিলে কি শ্বিট এইটোতো আমিও কৰিব পাৰিম ইমান খাতৰনাক মোকো ট্ৰেভেল কৰি ভাল লাগে মই ৰেকৰ্ড কৰিম বুলি তো এনেই ৰেণ্ডমলি ষ্টাৰ্ট কৰিলোঁ তাৰপিছত লাহে লাহে GoPro এটা লৈ আহিলোঁ GoProটো নিজৰ মানে কি বুলি কয় পাৰ্ট টাইম কৰি মানে মই মানে EMI দিছোঁ তাক না তো এনেকুৱা এটা ল'লোঁ তাৰপিছত মাজত বহুত ডিমটিভেশ্যন হৈ গৈছিলে বা টাইম পোৱা নাছিলে তো কাৰণে অলপ এৰি দিছিলোঁ আৰু সেইটোৱে সুধিম বুলি ভাবিছিলোঁ কেলৈ এৰি দিছিলে মাজত এইকাৰণে এৰি দিছিলোঁ বিকজ মোৰ প্লেচমেণ্ট হয় আমাৰ কলেজত না লাইক 3rd ইয়েৰৰ পাছত আমাৰ প্লেচমেণ্ট ষ্টাডিজ হৈ যায় তো কাইণ্ড অফ বহুত এনজয় কৰি লৈছিলোঁ মই তাৰপিছত এতিয়া জব এটা লাগিছিলে তো জবৰ কাৰণে মই অলমষ্ট 3 months মান মই এৰি দিছিলোঁ ডিমটিভেট হৈছিলে নেকি এইটো কৈছোঁ 3 months মান মই এৰি দিছিলোঁ ঠিক আছে যেতিয়া কিন্তু মই 3 monthsৰ পাছত ষ্টাৰ্ট কৰিব বিচাৰিছিলোঁ তেতিয়া মই ষ্টাৰ্ট কৰিব লৈছোঁ পূৰা ডিমটিভেশ্যন হৈছে তেতিয়া মানে ভিডিঅ'জ বনাবলৈ মানে কাইণ্ড অফ যোনটো এনাৰ্জি লাগে না এনাৰ্জি পাইছোঁ না কিবা পাইছোঁ না ছাবস্ক্ৰাইবাৰ্ছৰ মানে বহুত কিবা কিবি আহি গৈছিলে তাত তাৰপিছত ফাইনেলি লকডাউনে চান্স দিলে আকৌ এবাৰ পেচেণ্টটো ফ'ল' কৰিব কাৰণে তো এতিয়াতো মই অলমষ্ট লাইক ৰেগুলাৰ হৈ থাকিম যেতিয়া ট্ৰেভেল কৰিব পাৰিম তেতিয়া ট্ৰেভেল হ'ব আৰু যেতিয়া লাইফষ্টাইল ব্লগ বনিব পাৰিব তেতিয়া পাৰিম আৰু যেতিয়া নহয় তেতিয়াহ'লে অভিয়াছলি পডকাষ্টো থাকিব মানে পডকাষ্ট ইজ কাইণ্ড অফ মাজে মাজে আহিয়ে থাকিব আৰু পডকাষ্ট নাজানো কোনে কোনে আহে লাইক কেতিয়াবা তুমিও আহিবা মোৰ পডকাষ্টত সেয়াই আৰু চবৰে আইডল এটা থাকে ন মানুহৰ তো আপোনাৰ কোনোবা আছে নেকি
আইডলটো বহুত আছে লাইক মই মানে কেৰিয়াৰৰ লগত নহয় আপোনাৰ ইউটিউবত আচ্ছা ইউটিউবৰ আইডিয়েল বুলি ক'বলৈ যদি যায় মানে কেইটামান মানুহ মই বহুত ফ'ল' কৰোঁ যেনেকৈ মই মুম্বাই খাৰ নিখিলক বহুত ফ'ল' কৰিছোঁ ঠিক আছে মুম্বাই খাৰ নিখিল আছিলে তাৰপিছত আৰু এটা মানুহ মই ইণ্ট্ৰডিউচ কৰিলোঁ এইটো টাইমতে মানে যেতিয়া মই মুম্বাই খাৰক ডেভেলপ কৰিলোঁ মানে কি বুলি কয় ডিছকভাৰ কৰিলোঁ তেতিয়াই মই আৰু এটা মানুহ লগ পালোঁ মানে কাইণ্ড অফ ভিডিঅ' লগ পালোঁ যাৰ নাম আছিলে MSK বুলি এণ্ড MSKৰ যেতিয়া ভিডিঅ' চাওঁ তাৰ ষ্টৰি টেলিংটো চাই মোক বহুত বঢ়িয়া লাগে লাইক চিম্পল চিজ হয় ন কাপোজ এইটো কাপ এটা আছে ন কাপ এইটো কাপটো এনেই বহি আছে ৰাইট ইয়াক চাবলৈ বহুত নজৰীয়া আছে ইয়াৰ নজৰীয়াটো বহুত বেলেগ মানে এইটো চিম্পল কাপটো ওপৰেদি ধুনীয়া ষ্টৰি এটা বনাই দিব পাৰে ইমান টেলেণ্টেড মানুহ মানে ই বহুত ক্ৰিয়েটিভ হয় চাপ'জ সেইফালে পিছফালে কোনোবাই বহি আছে ন ইয়াত সিহঁতৰ ওপৰত বঢ়িয়াকৈ মানে এটা ষ্টৰি বনাই দিব পাৰে তো এইটো বহুত ইনস্পিৰেশ্যন ক'ৰবাৰ পৰা আছে মানে এই দুটা মানুহৰ মানে বহুত ইনফ্লুৱেঞ্চ আছে ইউটিউবৰ মানে যদি কেৰিয়াৰ হয় তো এতিয়াতো আপুনি ভিডিঅ'জটো দি আছে ন মানে সৰু সুৰা হ'লেও দি আছে কিবা এটা পডকাষ্ট হওক যি হওক তো আপুনি কি ৰেগুলাৰ মানে দিম বুলি ভাবিছেনে নে মানে মানে ইউটিউবত মানে সেইটো মানে দি থাকিম বুলি ভাবিছে মানে যিমানো যি চিটুৱেশ্যন হওক আপোনাৰ মানে এতিয়া এইটো এটা মই ৰিচেণ্টলি ডিচাইড কৰিছোঁ যে কি যেনেকুৱা যি চিটুৱেশ্যন হয় এনেকুৱা কৰিম বুলি আৰু ৰিচেণ্টলি মই যেতিয়া 2 মাহত ইয়াত আছিলোঁ নহয় লাইক মই পৰিণীত ভাগৱত আছোঁ ৰাইট তাৰপিছত মোৰ বহুত কাম আছিলে লাইক সিহঁতেও জানে যে কি মোৰ লাইক পুৰা কাম থাকে কিন্তু এট দ্য চেম টাইম মই ডিচিপ্লিন শিকিলোঁ আগত মই যেতিয়া ভ্লগছ আপলোড কৰিছিলোঁ তেতিয়া ৰেণ্ডমলি আপলোড কৰিছিলোঁ যে কি ঘপকৈ ইয়াত আপলোড কৰিলোঁ ঘপকৈ তেতিয়া আপলোড কৰিলোঁ ঠিক আছে লাইক কেতিয়াবা গেপ 7 দিন হৈ যায় কেতিয়াবা 3 দিন হয় কেতিয়াবা পূৰা এনেকুৱা হয় ইয়াত থাকি পিনে মই ডিচিপ্লিন শিকিলোঁ লাইক মোৰ জব চলি আছে 5 দিন বা 6 দিন তাৰপিছত মই যেতিয়া বন্ধ পাওঁ সেইদিনাখন মই কিবা নহ'লে কিবা শ্বুট কৰোঁ নেক্সট ডে আপলোড কৰোঁ তো এইটো এটা মানে ডিচিপ্লিন আহি গ'ল মোৰ আৰু এইটো ডিচিপ্লিন বহুত মেটাৰ কৰিছিলে মোৰ ন লাইক কি ক'ম মই তেতিয়া মানে আগৰ ডিচিপ্লিন যোনটো আছিলে ভিডিঅ' বনোৱাৰ এইটো ভাল ডিচিপ্লিন নাছিলে তো জবে মোক কাইণ্ড অফ ধুনীয়া ছেফত থৈ দিছে তো আগত যদি মই জবত যাওঁ ক'ৰবাত বেলেগ জেগাত তেতিয়াও মই এইটোৱে ট্ৰাই কৰিম যে কি সপ্তাহত এটলিষ্ট মই এটা নহ'লে 2টা ভিডিঅ'জ আপলোড কৰিম আৰু ইনফেক্ট এইটো জবৰ যেতিয়া কথা কওঁ এটা আছে ফ্লাইং বিষ্ট বুলি নেজানে কোনো তুমি জানানে নাই ফ্লাইং বিষ্ট মানে বহুত খতৰনাক গ্ৰ' হৈছে এতিয়া ব্লগিং এইটো লকডাউনত মানে তাৰ চবতছে বেছি ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল ব্লগিঙৰ যোনটো মানে কি বুলি কয় জনাৰ হয় ঠিক আছে তো তাৰ কথা কৈছোঁ সি মানুহটো কি কৰিছিলে ঠিক আছে সি মানুহটো জিম কৰে জিমৰ ওপৰত ভিডিঅ' বনায় সি মানুহটো পাইলট হয় পাইলট মানে পূৰা ধুনীয়াকৈ চব নিজৰ কাম কৰে সি ভ্লগিঙো কৰে সি ইমানখিনি বস্তু যে মেনেজ কৰি আছে তাক চাই পিনে এটা ইনস্পিৰেশ্যন এটা আহে সি যে ইমান ধুনীয়াকৈ মেনেজ কৰি আছে ন সি কেনেকুৱা কৰিব পাৰিছে ইমান কাম কৰাৰ পিছত লাইক এটা পাইলটৰ ওচৰত কিমান টাইম লাগে গোটেই দিন ফ্লাইট চলায় ঘূৰি আহে তাৰপিছত আকৌ জিম যাব জিমৰ গৈ পিনে জিমৰ ভিডিঅ' আপলোড কৰিব তাৰপিছত আকৌ ব্লগিং ডেইলি কৰে তো ভাবা মানে সি যদি ডেইলি কৰিব পাৰে আমি এটলিষ্ট কেতিয়াবাতো কৰিব পাৰিমেই ৰাইট তো এইটো এটা ইনস্পিৰেশ্যন মোৰ তাৰ পৰা আহে মানে এইটো মই ক'ব পাহৰি গৈছিলোঁ আৰু এটা মানে একদম জৰুৰী মানে সেইটো সুধিবলগীয়া আপোনাৰ মানে লাইফত মানে সৰুতে চবৰে এইম ইন লাইফ থাকে হয় কিবা আছিল নেকি বেলেগ মানে বেলেগ যদি ক'ব বিচাৰোঁ লাইক একদম যেতিয়া সৰু আছিলোঁ মই মানে ক্লাছ 10 লৈকে একজেক্টলি মই সঁচা কথা ক'বলৈ গ'লে যদি যাওঁ মানে মই এটা এথলিট বনিব বিচাৰিছিলোঁ ঠিক আছে লাইক পিয়'ৰ এথলিট বনিব বিচাৰিছিলোঁ বাট এট দ্য চেম টাইম মোৰ চিলেকশ্যন হৈ গৈছিলে মই ডিষ্ট্ৰিক্টত থাকিবলগীয়া আছিলে তেতিয়া বাট চামহাও এইটো অলপ সাহস নাহিলে মানে কাৰণ আমাৰ ফেমিলি কণ্ডিশ্যনছ বাগেৰা বহুত বেয়া আছিলে এইটো টাইমত মোৰ দাদা যোনটো আছিলে মানে তো দাদা ঢুকাই গৈছিলে তো কাইণ্ড অফ মই ডাঙৰ হৈ গ'লোঁ ঘৰৰ পৰা ন তো এটা ৰেছপনচিবিলিটি এটা আহি গ'ল মই ভাবিলোঁ যে কি এটা জবটো লাগে এথলিটৰ এটা প্ৰব্লেম এইটো হয় যে কি এথলিট তুমি কৰিবা তুমি ইনফেক্ট যদি মানে ছাপ'জ নেশ্যনেল পাই গ'লা ন তুমি নেশ্যনেল পোৱাৰ পিছত যদি তুমি তাত থাকা মানে পটিয়ালাত যদি তুমি প্ৰেক্টিছ কৰা তেতিয়াও তোমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হয় সিহঁতি কি কৰে বাছ সিহঁতি তাত থাকিব দিয়ে আৰু এটা বছৰত 5,000 টকা স্কলাৰশ্বিপ দিয়ে যোনটো এটা ফেমিলিক ছাপৰ্ট কৰাটো বহুত মুস্কিল হয় মানে ছাপ'জ মই যদি স্পৰ্টছত গুচি যোৱা হ'লে লাইক মই পঢ়া শুনাত লাইক অলমষ্ট পাছত থাকি গ'লোঁ হয় স্পৰ্টছ কোটাত মই জব চব পালোঁ হয় বাট এট দ্য চেম টাইম মোক এনেকুৱা লাগে যে কি এটা এথলিটৰ নিচিনা জানিব লাগে নট এজ এ জব পাৰ্চন কাইণ্ড অফ কি আছাম ৰাইফল বা এনেকুৱাকৈ জানিব নালাগে মানে মই এনেকুৱা ভাবোঁ মানে তো এইটো এটা প্ৰব্লেম লাগে মোক তো এইটো এথলিটৰ কাৰণে এইটো দিগদাৰ লাগিছিলে এট দ্য চেম টাইম ক্ৰিকেটাৰ্ছৰ লগত এনেকুৱা দিগদাৰ নহয় আকৌ ক্ৰিকেটাৰ্ছৰ এনেকুৱা আছে যে সিহঁতৰ ওচৰত ক্লাব আছে কিবা কিবি আছে বা যদি যোনে ৰঞ্জী ট্ৰফি খেলে সিহঁতৰ ওচৰত প্ৰপাৰ পইচা আছে সিহঁতৰ ওচৰত প্ৰপাৰ চেলেৰি আহে বাট এটা এথলিটৰ ওচৰত নাহে মানে তো এইটো চব ৰিচাৰ্চ কৰাৰ পিছত মই ভাবিলোঁ যে কি ফাইনেলি গিভ আপ কৰোঁ বুলি তাৰপিছত এইটো টাইমতে মই অলপ আগত মানে এটা 3 ইয়েৰ্ছ আহিছোঁ তেতিয়া মই ভাবিলোঁ যে কি বুম ইঞ্জিনিয়াৰিং কৰিম ফাইনেলি ইঞ্জিনিয়াৰিং কৰি পষ্টাই গ'লোঁ কেতিয়া ল'লে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ডিচিশ্যনটো অলমষ্ট ক্লাছ 6ৰ পাছৰ পৰা এটা কিবা এটা আছিলে মানে কাইণ্ড অফ ক্লাছ 6তে মই ল'ম বুলি ক্লাছ 6ত 3 ইডিয়ট ৰিলিজ হৈছিলে চাগে আমি যেতিয়া আছিলোঁ ন তো তেতিয়া ভাবিলোঁ বাট যেতিয়া মই ইঞ্জিনিয়াৰিং কৰিম ভাবিছিলোঁ তেতিয়া মোৰ যোনটো
কি বুলি কয় জনৰ কৰিব বিচাৰিছিলোঁ এইটো বেলেগ আছিলে মই কৰিব বিচাৰিছিলোঁ এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত বাট মই এৰোনটিকেল ইঞ্জিনিয়াৰিং কৰিব নাপালোঁ মই ফাইনেলি পাই গ'লোঁ কম্পিউটাৰ ছায়েন্সত চবে কয় যে কি কম্পিউটাৰ ছায়েন্সৰ জল্দি প্লেচমেণ্ট হৈ যায় পইচা বেছি আছে আমি পলালোঁ ভিৰৰ লগত কম্পিউটাৰ ছায়েন্স কৰি ল'লোঁ ঠিক আছে তো এনেকুৱা হৈ গ'ল তো কম্পিউটাৰ ছায়েন্স কৰিলোঁ ইঞ্জিনিয়াৰিং কৰাৰ পিছত এইটো বস্তু বুজি পালোঁ যে কি লাইফত বহুত প্ৰব্লেমছ আহিব বহুত বেছি প্ৰব্লেমছ আহিব কাইণ্ড অফ ইমান প্ৰব্লেমছ আহিব যে কি যোনটো মানে তই কেতিয়াবা ডিলে কৰিব নোৱাৰিবি বাট এট দ্য ছেইম টাইম চবৰে এটা ৰাস্তা এটা আছে আমি তাত কি কৰিছিলোঁ আমি যেতিয়া ক্লাছ কৰিছিলোঁ ৰাইট আমাৰ এনেকুৱা পুৰা প্ৰেছাৰ থাকে গোটেই দিন ক্লাছ কৰোঁ গোটেই দিন ক্লাছ কৰোঁ ঘপককৈ কালি এটা পেপাৰ আছে ঠিক আছে ছাপ'জ কালি এটা ঘপককৈ পেপাৰ আহি গ'ল তো পেপাৰটো আমি দুটা পেপাৰ দিওঁ নৰ্মেলি মানুহে কি কৰে লাইক যেতিয়া হায়াৰ ষ্টাডিজ কৰে মানুহৰ ওচৰত অকল এটা পেপাৰ হয় অসমততো তোমালোকে জানাই লাইক BSc যেতিয়া যোনবাই কৰে এটা ছাবজেক্ট আজি আছে এসপ্তাহ পাছত আৰু এটা এক্সাম আমাৰ তাত এনেকুৱা নহয় দুইটা পেপাৰ এদিনত কৰিবি 3 দিনৰ ভিতৰত পেপাৰ খতম চব তাৰপিছত লেব এক্সটাৰ্নেল কিবা কিবিটো আছে ঠিক আছে তো এইকেইটা যোনটো প্ৰেছাৰ হয় নহয় ইমান আমি ঝেলি ল'লোঁ যিকেইটা লাইফত কিবা বেলেগ প্ৰেছাৰ আহে যদি ইমান মানে হালকাকৈ লৈ লওঁ যেনেকৈ মোৰ ৰিচেণ্টলি এটা SBIৰ কাৰণে পইচা উৰাই গ'ল ঠিক আছে শেষ হৈ গৈছিলে বুলি কৈছোঁ মোৰ মানে টেনশ্যনে হোৱা নাই লাইক আই উইল লাইক কি ঠিক আছে একো নাই ফিগাৰ আউট কৰি ল'ম কিবা এটা মই কমপ্লেইন কৰিলোঁ এতিয়াও পজিটিভ আছোঁ যে পইচা আহি যাব বুলি তো এনেকুৱা লাইফৰ চিটুৱেশ্যন যোনকেইটা হয় এইকেইটা শিকাই দিয়ে মানে তাত সেয়া আৰু ইঞ্জিনিয়াৰিং আৰু এটা কথা কৈছোঁ ইঞ্জিনিয়াৰিং আমাক ইমান বেছি ভালকৈ নিশিকালে যিমান আমাক লাইফ স্কিল শিকাই দিয়ে এইটো এটা বহুত ডাঙৰ মানে বেনিফিট আমাৰ আচ্ছা তো আপুনি এতিয়াতো আপোনাৰ ঘৰটো আছামৰ ন আছামৰ ডুমডুমাত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডুমডুমাত হয় তো আপুনি ফাৰ্ষ্টত ডুমডুমা ডন বস্কোত পঢ়িছিলে হয় তাৰপিছত ডিগবৈ তাৰপিছত জালেন্ধাৰ জালেন্ধাৰ জাৰ্ণিটো মানে কেনেকুৱা সেইটো অলপ ক'ব নেকি জাৰ্ণি বুলি কি ক'ম মই মানে ক্লাছ 6ত যেতিয়া আছিলোঁ তেতিয়া মই ওলাই গৈছিলোঁ ৰাইট মই প্লাৱণ্ডাৰ লগত থাকিছিলোঁ এক বছৰ মই প্লাৱণ্ডাৰ লগত থাকিলোঁ 1.5 বছৰ থাকিলোঁ একচুৱেলি তাৰপিছত ক্লাছ 8ত মই হোষ্টেল গুচি গ'লোঁ হোষ্টেলত বহুত এনজয় কৰিলোঁ ইনফেক্ট বহুত ৰেগিং চেগিং দিলোঁ আমি চিনিয়ৰ আছিলোঁ ন তো লাইক কাইণ্ড অফ বহুত বেছি আমি শাস্তি দিলোঁ ল'ৰাকেইটা পাছত যেতিয়া ভাবোঁ তেতিয়া বেয়া লাগিলে যেতিয়া আমি এটা মানে সৰু ল'ৰাকেইটাৰ বস্তু কিবা কিবি কাঢ়ি খাই দিলোঁ বাট ঠিক আছে হৈ গ'ল আমাৰ পৰা তেতিয়া তো যোনে যোনে চাই আছে সৰু ভাইটিসকল মাফ কৰি দিব এতিয়াও মেছেজ কৰে ইহঁতি মোক লাইক ৰিচেণ্টলি মোক যেতিয়া মই ডন বস্কো ব্লগ বনাইছিলোঁ ইহঁতি মোক মেছেজ কৰিছিল এতিয়া না একদম ভাল পায় একদম বহুত বঢ়িয়াকৈ কথা লাইক যিমান আমি ৰেগিং চেগিং কৰিছোঁ ইমান মৰমো কৰিছিলোঁ এনেকুৱা আছে আৰু তাৰপিছত মই গ'লোঁ ক্লাছ 12 ন তাত গ'লোঁ 11-12 মই DPSত গ'লোঁ আৰু যেতিয়া DPSত গৈছিলোঁ তেতিয়া মই এটা PGত থাকিছিলোঁ মানে DPS গৈছিলে মানে তাৰ কিবা প্লাছ পইণ্ট আছিলে নেকি মানে DPSটোৱে আপুনি চুজ কৰিলে নট এক্সেক্টলি প্লাছ পইণ্ট মোৰ মই ভাবিছিলোঁ যে মই গুৱাহাটী আৰ্মি স্কুলত যাম বুলি ঠিক আছে আৰ্মি স্কুলত মোৰ যাব মন আছিলে বাট আৰ্মি স্কুলত এনেকুৱা আছে যে কি পাৰ্চেণ্টেজ বেছি লাগিছিলে লাইক অকল 10টা ছিট আছিলে আৰু গোটেই অসমৰ বহুত মানুহে এপ্লাই কৰে তাত তো মই 10টা ছিটৰ ভিতৰত নাহিলোঁ মানে তাত কোটা থাকে কিবা কিবি কোটা থাকে যেনেকুৱা তোমাৰ কি বুলি কয় আৰ্মি কোটা থাকে কিবা কিবি কোটা থাকে তো ইহঁতি লৈ গ'লে আমি নেপালোঁ মানে ছিটটো ঠিক আছে তো দেউতা ভাবিছিলে যে কি দূৰত যাব নালাগে ওচৰতে থাকিব লাগে তো দেউতাই মোক জবৰদস্তি ইয়াত পঠিয়ালে কাইণ্ড অফ মোৰ এক্সেক্টলি ইয়াত এম নাছিলে মই ভাবিছিলোঁ যে কি ঠিক আছে এটা লাইক ছাপ্লিমেণ্টাৰী বাই চান্স ভুলত পাই গ'লে ঠিক আছে মই ইয়াত যাব নিবিচাৰিছিলোঁ মই গুৱাহাটী আৰ্মি স্কুলত যাব বিচাৰিছিলোঁ দেউতাৰ কাৰণে মই ইয়াত গ'লোঁ মই ভাবিলোঁ যে কি ঠিক আছে পেৰেণ্টছে কৈছে শুনি লওঁ বুলি বাট ঠিক আছে তাত প্লাছ পইণ্ট বহুত বেছি ভাল আছিলে তাত মানে এটমস্ফিয়াৰ ভাল আছে তাত পঢ়া শুনাৰ এটমস্ফিয়াৰ বেছি ভাল আছিলে তো ভালকৈ পঢ়া শুনা কৰিলোঁ বাট যেতিয়া মই PGত আছিলোঁ তাৰ কাহানী বহুত আছে যেতিয়া মই নতুন ফাৰ্ষ্ট টাইম গ'লোঁ তেতিয়া মই এটা ফোন লৈছিলোঁ না লাইক ফাৰ্ষ্ট টাইম এটা ফোন ল'লোঁ তো ফোন লাইক কোনোবাই চুৰ কৰি ল'লে চেমচাং আছিলে চুৰ কৰি ল'লে তাৰপিছত যেতিয়া ছেকেণ্ড ইয়েৰ পালোঁ মই ছেকেণ্ড ইয়েৰত মই অকলে থাকিলোঁ এটা বিল্ডিং এটা আছিলে বহুত ডাঙৰ বিল্ডিং এটা আছিলে তাত মই অকলে থাকিছিলোঁ আৰু তুমি জানাই মই ৰাতি কিমান ভয় খাওঁ অকলে শুবৰ কাৰণে তো এইটো বস্তু অলপ দিগদাৰ আছিলে যেনে তেনে কৰি পিনে এইটো ফেচ কৰিলোঁ তাৰপিছত মোৰ অলমষ্ট মই 4 to 5 মান্থছ অকলে থাকিলোঁ তাত পুৰা বিল্ডিঙত তাৰপিছত লাহেকৈ মানুহ আহি গৈছিলে তাৰপিছত অলপ হৈ গ'ল বাট এইটো 4 মাহত মই অলমষ্ট বহুত কিবা কিবি কৰিলোঁ এইকেইটা নকওঁ আৰু বাকী অলপ মানে কি বুলি কয় ভয় হেৰাই গৈছিলে তেতিয়া অলপ ভয় হেৰাই গৈছিলে তাৰপিছত কিবা কিবি কৰি মেলি পাই গ'লোঁ আৰু NIT জেলেণ্ডৰ এক্সপিৰিয়েঞ্চ বহুত ভাল আছিলে কিন্তু তাত মই বুম ক্ৰিকেট খেলিলোঁ বুম মানে কি বুলি কয় ৰানিং কৰিলোঁ জাম্পিং কৰিলোঁ পুৰা কৰিছিলোঁ সেইটোতো কৰিলে কিন্তু যেতিয়া ফাৰ্ষ্ট গৈছিলে তেতিয়া কিবা ট্ৰিট কৰিছিলে নেকি আপোনাক একচুৱেলি আমাৰ কি আছিলে এতিয়া মই কৈ দিছোঁ তেতিয়া মানে আমি যেতিয়া নতুন ইঞ্জিনিয়াৰিঙত সোমাইছিলোঁ ন তেতিয়া এটা কালচাৰ হৈ গৈছিলে যে কি এণ্টি ৰেগিং স্কোৱাড বুলি এটা আহি গৈছিলে আগত ৰেগিং বহুত হৈছিলে তাত ছুইচাইড হৈছিলে ৰেগিং হৈছিলে এইকেইটা হৈছিলে ন তো ইহঁতি কি কৰিলে যে কি এণ্টি ৰেগিং বুলি স্কোৱাড এটা বনালে ঠিক আছে তাৰপিছত যোনটো ফাৰ্ষ্ট ইয়েৰ হয় ফাৰ্ষ্ট ইয়েৰকেইটা অকল এটা হোষ্টেলত থাকিব ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ ফাইনেল ইয়েৰ লগত ইমান বেছি টাৰ্মছ নাথাকিব তো ইহঁতি বেছি আমাক প্ৰটেক্টিভ কৰি পিনে বচালে অলপ চলপ ধেমালিটো হয় বাৰু বাট ৰেগিং বুলি একো নহয়
আচ্ছা তেনেকুৱা আৰু ন তো জালন্ধৰটো এতিয়াতো বহুত মানে ভাল এক্সপিৰিয়েঞ্চ হৈ গ'ল ন জালন্ধৰত অলমষ্ট ভাল এক্সপিৰিয়েঞ্চ হৈ গ'ল মোৰ হিন্দী বেটাৰ হৈ গ'ল হিন্দী বেটাৰ হৈ গ'ল তো এতিয়া জবটোতো আপোনাৰ ক'ত ছেটেল হ'ল মোৰ জব এতিয়া আহিছে লোকেশ্যন পুনে মষ্ট প্ৰবলি মই মহাৰাষ্ট্ৰ যাম পুনে যাম কেতিয়া যাম বুলি ভাবিছে যাম বুলি আমি ভাবাতো নাই কাৰণ আমাৰ ওচৰত চইচটো নাই যেতিয়ালৈকে এইটো কৰোণাই যদি ভালকৈ যদি খুলি দিয়ে তেতিয়া আমাক অফিচত মাতিব নহ'লে আমাক ঘৰতে কাম কৰিব লাগিব লেপটপ পঠিয়াই আছে এতিয়া তাত কাম কৰিম আমি ট্ৰেইনিং জাষ্ট খতম হৈছে মোৰ জাষ্ট ট্ৰেইনিং খতম হৈছে আচ্ছা তো এতিয়াতো চবটো হৈ গ'ল জব চব এতিয়া মেইন টপিক গাৰ্লফ্ৰেণ্ড বনাইছে নাই গাৰ্লফ্ৰেণ্ড না গাৰ্লফ্ৰেণ্ড নাই চবেই জানে কিমান ফ্লাৰ্ট কৰে ছিংগল একদম কমপ্লিটলি ছিংগল মই লাইক ঠিক আছে এটা টাইমত এজনী আছিলে বাট এতিয়া ছিংগল এটা ছিংগল ঠিক আছে কোনোবাই ভিউৱাৰ্ছ যদি চাই আছে ইনষ্টাগ্ৰামত লিংক দি দিবি হা মেছেজ কৰিব পাৰে দেই প্লিজ মেছেজ কৰিব ভাল ছোৱালী কৰিব বহুত ভাল যেনেবা আপুনি পডকাষ্টত কৈছিলে ন এই ৰঞ্জন আৰে ইয়াৰ চবে কামোৰ দি আছে মোক চবৰ এটাই মেছেজ আহিছে কি তই একদম ফ্লাৰ্ট কৰিব ট্ৰাই কৰি আছ এক্সেপ্ট মই কৈছোঁ নাই নকৰে কৰে দেখা দেখিকে কৰে আপুনি এইটো ধেমালি কৰিছোঁ এইটো তই অলপ এনেই আৰু পডকাষ্টটো না অলপ ভাল কৰাবৰ কাৰণে এইটো কৰিবলগীয়া হয় তো ঠিকে আছে তেনেকুৱা ক্ৰাছ আছে নেকি ক'ৰবাত ক্ৰাছটো বহুত আছে ভাই য'ত দেখিলে লাইক কাইণ্ড অফ ক্ৰাছৰ নামটো একদম বহুত ইনফিনিট আছে ডাঙৰ মানে চেলিব্ৰিটি নে বেলেগ চেলিব্ৰিটি আছে চব ভাল লাগে লাইক চেলিব্ৰিটিৰ বহুত বেছি আছে চেলিব্ৰিটিৰ বহুত আছে বাকী চব ভাল লাগে এনেকৈ একো নাই একো মেটাৰ নকৰে কোনো ক্ৰাছ হৈ যাব পাৰে তো আৰু এটা দেই এনেই বেয়া নাপাব মই সুধি দিছিলোঁ আপুনি কাৰোবাক প্ৰপ'জ কৰিছিলে তাই মানে আপোনাক ৰিজেক্ট কৰিছে তেনেকুৱা হৈছে নেকি কৰিছে এটাতো হৈছিলে ফাৰ্ষ্ট যাক ভাল পাইছিলোঁ কৰিছিলে মানা নকৰোঁ পিছত এইটোৱে কয় নে পিছত যদি একো নহ'লে আৰু একো নহ'লে আৰু আপোনাক আহিছে নাই প্ৰপ'জেল কেইটামান আহিছে ঠিক আছে আহিছে নে আহিছিলে এতিয়া অহা নাই এতিয়াতো ঘৰত বহি আছোঁ ছোৱালী দেখা নাই মই কৰ্ণিতা বাৰ যেতিয়া যাওঁ মই কৈছোঁ কি ছোৱালী চোৱা কিমান ধুনীয়া লাগিছে এনেকুৱা কথা হৈ যায় আমাৰ লাইক কি ছোৱালী চোৱাই নাই আমি ভুলত যেতিয়া টিপাম গৈছিলোঁ তেতিয়া দেখিছোঁ ছোৱালী তাৰপিছত যেতিয়া তোমাৰ লগত এইটো কি বুলি কয় গল্ডেন পগৰা গৈছিলোঁ তেতিয়া ৰাস্তাত ছোৱালী দেখা নাছিলোঁ নেকি এইকেইটা ছোৱালী দেখিছোঁ বাছ এই গোটেই লকডাউনত মই ছোৱালী দেখা নাই আচ্ছা এনেকুৱা হৈ আছে তো ভিউৱাৰ্ছখিনিক কৈ দিব নেকি মানে আপোনাক কেনেকুৱা টাইপৰ লাগে কেনেকুৱা টাইপৰ আৰু চব ভাল আছে বাছ নাই চইচটো থাকে ন আপোনাৰ চকু আমাৰ চকু বেলেগ যদি স্পৰ্টছ গাৰ্ল হয় তেতিয়া বেছি ভাল হ'ব বাকী এনেকুৱা একো নহয় চব চলিব ঠিক আছে ন তো ধুনীয়া হ'ব লাগিব নেকি অলপ ধুনীয়া চলি যায় আৰু এইটো ইমান একো নাই মই কনচে ইমান হেৰি ভাবিব নালাগে আৰু ধুনীয়া চলি শকত হৈ গৈছোঁ মই আজিকালি মৰিলা বা সদায় মোক টাটা মাৰি থাকে যেতিয়া টাপ ওলাম নহয় তাতে কওঁ এই মোৰ ওলাই গৈছে চব পেট ওলাই গৈছে তাই নিজৰ ওলাই গৈছে যে ধেমালি কৰিছিলোঁ মই আগত তো তাই মোক কামুৰ দি থাকে এইটো ওলোৱা নাই পিছে ক'ত ওলাইছে জানো নাই ওলোৱা ক'ত এনেই ধেমালি কৰি থাকে আৰু এটা লাষ্ট কুৱেশ্যন সুধিম আপুনি মানে ক'ৰবাত খেলিব গৈছে আপুনিতো এথলেটিক্স এইটো হয় ন তো খেলিব গৈছে তাত বোলে আপুনি দৌৰি আছে লাষ্ট মুভমেণ্ট একদম ছোৱালীবোৰ চিঞৰি আছে পূৰা তেনেকুৱা হৈছে নেকি আৰে এইটো মুভমেণ্টৰ কথা কৈছোঁ হা এটা মানে মই যেতিয়া ফাৰ্ষ্ট টাইম লাইক কি বুলি কয় NIT জেলেণ্ডত সোমালোঁ ফাৰ্ষ্ট ইয়েৰ আছিলে তেতিয়া এনেকুৱা হৈছিলে যে কি আমাৰ স্পৰ্টছ মিট হয় ঠিক আছে আৰু স্পৰ্টছ মিটত বহুত কিবা কিবি ইভেণ্ট আছে তো মই 3টা ইভেণ্টত অলৰেডি গ'ল্ড পাই গৈছোঁ আচ্ছা ঠিক আছে আমাৰ 4টা ইভেণ্ট হয় তাত মানে কলেজত 4টা ইভেণ্ট হয় নৰ্মেলি এথলেটিক্স অকল 3টা ইভেণ্ট কৰিব দিয়ে কলেজত এনে 4টা হয় ঠিক আছে তো মোৰ 3টাত গ'ল্ড আহি গৈছিলে আৰু লাষ্ট ইভেণ্ট আছিলে 100 মিটাৰ আৰু 100 মিটাৰটো গ্ৰেণ্ড ইভেণ্ট হয় যোনটোত মানে চিফ গেষ্ট আহে চিফ গেষ্ট থাকিব তাৰপিছত এনেকুৱা হয় ঠিক আছে তো লাষ্ট ডে আছিলে আৰু পূৰা ভিৰ আছিলে 100 মিটাৰ যোনটো আছিলে ন এনেকুৱাকৈ 100 মিটাৰ আছিলে এইফালে পূৰা মানুহ এইফালে পূৰা মানুহ ল'ৰা ছোৱালী চব আছে ইয়াত আমি ষ্টাৰ্টিং পইণ্টত আছোঁ লাইক মোৰ নামটো ইমান চিঞৰি আছিলে মানুহটো ইমান চিঞৰি আছিলে কি ক'ম লাইক অলমষ্ট ষ্টাৰৱালা ফিলিং আহি গৈছিলে ফাৰ্ষ্ট টাইম লাইক মই লিটাৰেলি কৈছোঁ লাইক কেতিয়া ভবা নাছিলোঁ যে কোনোবা ইমান চিঞৰিব বুলি আৰু ইনফেক্ট এইকেইটা যোনটো মানুহ আছিলে সিহঁতৰ লগত আমাৰ চিনাকি হোৱাই নাছিলে তেতিয়া ভাল সিহঁতি মানুহ চিঞৰিছিলে তো মোক এইটো বেছি ভাল লাগিছিলে যে কি ঠিক আছে লাইক কোনোবাই ছাপৰ্ট কৰিছে মোকতো চিনি পাইছে এনেকুৱা চিনি পাইছে বুলি তো লাইক তেতিয়ালৈকে মানে একচুৱেলি মই মানে নিজৰ যোনটো এইটো আছিলে এইটো বনাই লৈছিলোঁ মানে কাৰণ মোৰ 3টা ইভেণ্টত অলৰেডি গ'ল্ড আহি গৈছিলে তো লাষ্ট ডে আছিলে তো মানুহ অলৰেডি গম পাই যে বুদ্ধিমান ইমান এনাউন্স হৈ আছে তো লাষ্ট ডে পূৰা চিঞৰি হৈছে মানে এটা মানে যোনটো আমাৰ বেষ্ট এথলিট আছিলে পুৰণা ফাইনেল ইয়েৰ নাছিলে থাৰ্ড ইয়েৰ আছিলে ঠিক আছে তেওঁ থাৰ্ড ইয়েৰ আছিলে তো সি বেষ্ট এথলিট আছিলে ঠিক আছে সি যেতিয়া বেষ্ট এথলিট আছিলে তাৰ নাম ওলাইছে হৈছিলে আগত তেতিয়া মই ষ্টাৰ্টিঙত আহিছিলোঁ বাট যেতিয়া মই জিকা ষ্টাৰ্ট হৈ গ'লোঁ তো তাৰ নামৰকেইটা চব মোৰ নামৰ বদলি গৈছিলে তো এইটো এটা ফিলিং আছিলে বহুত খতৰনাক ফিলিং আছিলে তো মই মানে হাফ গেমটো এনেকৈ জিকি গ'লোঁ বিকজ লাইক যেতিয়া মানুহে পূৰা চিঞৰাই ষ্টাৰ্ট কৰে তোমাৰ কাৰণে তেতিয়া কেনেকুৱা হৈছে কি বাকী মানুহকেইটা অলপ ডিম'টিভেশ্যন ঠিক আছে তো হাফ গেমটো মই অলমষ্ট এতিয়াই জিকি গৈছোঁ
তো তাৰপিছত মই ৰানিং কৰিলোঁ আৰু ইনফেক্ট বহুত ভাল এটা মানে ৰেকৰ্ড বনালোঁ তেতিয়া মানে এইটো এটা ভাল এটা ফিলিং এটা আছে সেইটো ফিলিং চবেই ল'ব বিচাৰে কিন্তু এইটো ফিলিংটো লাইক এটা স্পৰ্টছ পাৰ্চনৰ কাৰণে এইটো এটা খতৰনাক ফিলিং হয় লাইক লিটাৰেলি খতৰনাক ফিলিং হয় একদম পুৰা জোছ পাই যায় পুৰা জোছ আহি যায় পুৰা জোছ আহি যায় তেনেকুৱা আছে ঠিকেই আছে বাকী কিন্তু মোৰ যোনটো বেষ্ট টাইমিং আছিলে 100 মিটাৰ মই এইটো দিছোঁ তাত কি বুলি কয় থাপৰ ইউনিভাৰ্চিটিত মই দিছিলোঁ 10.65 ক'ত আছে পাঞ্জাবতে আছে ইণ্টাৰ কলেজ আছিলে আমাৰ তাত মোৰ বেষ্ট আছিল তাত গ'ল্ড আহিছিলে মোৰ ঠিকে আছে এনেকুৱা আছিলে আৰুনো কি সুধিম ন আৰু কি কুৱেশ্যন এটা শেষে হৈ গ'ল ইমান যে মোক সুধিলে তই কচোন তোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড নাই ধেমালি কৰিছে নাই সঁচাকৈ নাই ধেমালি কৰিছে মই এতিয়ালৈকে বনোৱা নাই মই ফেচবুক চেচবুকত ইমান গাল কমেণ্ট চাই থাকোঁ তোমাৰ কমেণ্ট ছোৱালীকেইজনী কমেণ্ট কৰে গম পাইছা ল'ৰাকেইটাতো ঠিকে আছে কমেণ্ট কৰে এটা দুটা বাট ছোৱালী বেছি কমেণ্ট মানে এইটো কেলে কমেণ্টছ কেলে কৰে বেলেগৰ গাৰ্লফ্ৰেণ্ড হয় এইবোৰ হাৰামি হৈ পৰিছোঁ যা যোনকেইটা গাৰ্লফ্ৰেণ্ড ইয়াক কমেণ্ট কৰে মই কৈ দিছোঁ ভাই বয়ফ্ৰেণ্ডকেইটা চম্ভালি ল'বি নহ'লে এনেই ডিষ্টাৰ্ব দি থাকে ন উঠাই লৈ যাওঁ মই কৈ দিছোঁ আগতে ধেমালি কৰিছোঁ ঠিক আছে তো ভাল লাগিলে আজি কথা পাতি মই একদম ফাৰ্ষ্ট টাইম ইমান বেয়াকৈ ইণ্টাৰভিউ দিছোঁ কিমান হৈ গ'ল অ' বাই গড কিমান মিনিট হৈছে হৈ গ'ল 30 মিনিট ভাই 30 মিনিটৰ আপলোড হৈ গ'ল ভাই বেছি বকিলোঁ নেকি কিবা কিবি আজিতো আমি আহিলোঁ বৰডুবিলে তিনিচুকীয়া ক'লোৱে প্ৰণিতাবাৰ এইটো কি কয় কোৱাৰ্টাৰ প্ৰণিতাবা ইয়াত ডক্টৰ মানে সেইটো আছে বৰডুবিত লেবত লেবত কাম কৰে লেব টেকনিচিয়ান চ' আহিলোঁ আৰু ৰাতিপুৱা প্লেনিং বনালোঁ শচীনৰ লগত আহিলোঁ শচীন বুদ্ধিমান দাদাৰ ছাৰপ্ৰাইজ আছিলে মোৰ কাৰণে কিন্তু ছাৰপ্ৰাইজ আছিলে বাট 10 মিনিট আগত মই আগত গম পাই গ'লোঁ যে কি ছাৰপ্ৰাইজ আছিলে আৰু নিউ ব্লগ কেতিয়া আহিব নিউ ব্লগ বুলি মষ্ট প্ৰবেবলি মই আজি এটা দিব আছিলে বাট আজি মোক এনেকৈ লগা নাই যে টাইম পাম কালি এটা আহিব মষ্ট প্ৰবেবলি লাইক ব্লগ নহ'লে কিবা এটা কালি আহিব কিবা এটা ভিডিঅ' আছে তো এইকেইদিন মই ফ্ৰী আছোঁ কাৰণে সপ্তাহত মেবি 2টা 3টা আহি যাব পাৰে মানে লাইক একদিন মই অলপ ফ্ৰী আছোঁ যেতিয়ালৈকে লেপটপ নাহে কোম্পানীৰ মানে আমাৰ যিটো যোনটো কোম্পানী হয় লেপটপ যেতিয়ালৈকে নাহে আমি মানে কাম কৰিব নোৱাৰিম মানে তো লেপটপ আহি আছে লেটছ চি কেতিয়া আহে অলপ টাইম লাগিব ইয়াতলৈকে কাৰণ জেনেৰেট হ'ব ইয়াত পাব তো মানে অলমষ্ট 2 সপ্তাহৰ কাৰণে মই ফ্ৰী আছোঁ সেয়া তো আকৌ এবাৰ শুভেচ্ছা জনালোঁ আগলৈও মানে ভাল ভিডিঅ'ছ এই যেতিয়া পুনে যাব তেতিয়া ন পুনেত আহিবি তহঁতি আহিবি পুনেত মই ইয়াক মই প্ৰণিতা বা ইয়াত প্ৰণিতা বা আহা নাই আহা অলপ আহা কেমেৰা ভাল এইটো বেয়া লাগিব তো এইটো আমাৰ প্ৰণিতা বা হয় ইয়াৰ ঘৰত থাকোঁ মই তেওঁৰ ঘৰত থাকোঁ তো বাইদেউৰ কথা কৈ দিছোঁ ঠিক আছে বাইদেউ আহিছিলে কি বুলি কয় চণ্ডীগড় আৰু মোক লিটাৰেলি কল নকৰিলে এবাৰো কল নকৰিলে দিছ টাইম মই কৈছোঁ পুনে আহিব কাৰণে তাইক পুনে আহিবি নাই পাক্কা ন পাক্কা তইও আহিবি পুনে তহঁতে 3টা একদম পাক্কা ঠিক আছে মোৰ ভাইটিও আছে ইয়াত পঢ়া শুনা অলপ কম কৰি আছে এইকেইদিন মই কৈ আছোঁ ইয়াক পঢ়া শুনা কৰিবৰ কাৰণে বাট ঠিক আছে একো নাই তো ইয়া চবে পুনে আহিবি আমাৰ প্ৰণৱ দা ভিতৰত আছে প্ৰণৱ দাক মাতি দে প্ৰণৱ দা ঠিক আছে তো ইয়া এইকেইটা আমাৰ ফেমিলি হয় লাইক চব কাজিনছ হয় আমি মানে ঘৰৰ ওচৰত পুনেত দেখি পাবা মই নেক্সট টাইম পাক্কা পুনে ব্লগ আহিব এটা তো ইয়া পিছফালে আছে আহিব নেকি আপুনি লাষ্ট কৈছে ইয়াৰ বৰমা মোৰ মামা এই ভাই প্ৰণৱ দা আমাৰ ইয়াকে মাতি আছে পাতাই দিয়া নাই আমাক ঠিক আছে অসমীয়া ইমান নাজানে ইংলিছত ক'ব গ'লে এতিয়া কিন্তু অসমীয়া অলপ মানে অসুবিধা হয় তো বাহিৰত থকা তো ইয়াত থেংক ইউ ভেৰি মাছ জিতুল আজি অহাৰ কাৰণে ঠিক আছে ভাল পালোঁ বহুত আমি ওলাব লাগিব চ' আজি মই কৈছোঁ সিহঁতক কি ফুৰিব যাম বুলি বগীবিল যাম বুলি বাট পাতাই দিয়া নাই আমাক কেঞ্চেল আৰু আজি ক'ত হ'ব আৰু এতিয়া যাব লাগিব আৰু এতিয়া বাই 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 বাই